Hello guys, কেনে তো guys আজি আমি কথা পাতিব লাইছো এজনী অপেশ্বৰীৰ বিষয়ে মানে অসমৰ এজনী এনেকুৱা অপেশ্বৰী যাৰ মানে বিউটি মানে ইমান ধুনিয়া এ মিস ওয়ার্ল্ড মিস ইউনিভার্সও পাত্তা নাপায় মানে আৰু তাইৰ যি ড্ৰেছিং সেন্স সেইবিলাক বলিউড হলিউডৰ এক্ট্ৰেছও পাত্তা নাপায় আৰু যি ড্যান্স কৰিব এনেকুৱা ড্যান্স কৰে মাইকেল জ্যাকসনে পাত্তাই নাপায় তো কুৰ্সি কি পেটি বান্ধ লিজিয়ে কাৰণ আজি আমি কথা পাতিব ওলাইছো অসমৰ মিস ইউনিভার্স উৰ্ফি জাবিদৰ ভনিয়েক সুমি ডাংকাটিৰ বিষয়ে দেখিছেনে কি সালিয়া ড্যান্স মানে মইতো প্ৰথমে যেতিয়া মোবাইলত ভিডিওটো দেখিছিলো প্ৰথমে মই ভাবিছো স্যাৰ কোনবা কেঙ্গাৰু জাপাই আছে নেকি তাৰ পিছত ভালকে দেখিলো যে এইটো শুন আমাৰ সুমি ডাংকাটি ইমান ধুনিয়া ড্যান্স কৰে এক ডিআইডিত পঠা দিব লাগে মানে যদি ডিআইডিত নাৰাখেও তেতিয়া হলে এই অসমৰ যে জু যে আছে চিৰিয়াখানা তাতে পঠা দিব লাগে কাৰণ মই জানাত অসমৰ চিৰিয়াখানাত কেঙ্গাৰু নাই চাগে যদি এক পঠাই দিয়ে এটা হৈ যাব মানে আৰু আচ্ছা পেটত কি ঘুমাই লৈছে এইটো মানে প্ৰেগনেন্ট দেখাব ট্ৰাই কৰিছে চাগে আৰু প্ৰেগনেন্ট মানুহে এনেকে জাপাই নাচি থাকে নেকি যাব বাচ্চা এনেকে উল্টি চুটি যাব খেদালা মোবাইলটো মানে পিছৰ ছোৱালীটো ভাবছে চাগে কিয় বা আহিলো মই এই ওচৰত তুমি আশা নহয় তুমি নিৰাশা মানে এইটো কি পিন্ধছা মানে এইটো এখন লৈ পিনে বজাৰ কৰিব যায় আবেলি মানুহবিলাকে মোনা এইখন মানে আজিকালি তো সব ফ্যাশনে রিঅ্যাকশন একো কবই নোৱাৰি ধুনিয়া লৰাটোৰ কিনো হয় লৰা পলাল আৰু লৰা নপলাই কি হ'ব তুমি যদি এনেকে ইলা মোনাছনা পিন্ধি জাপাই থাকা লৰা নহয় তোমাৰ ঘৰৰ সব মানুহ পলাব আমাৰে গাঁও ড্ৰেছ এ ভগৱান কি দেখব লাগব আৰু নাই নাজানো আৰু মোৰ জানব মন নাই অলপ আগতে মোনা পিন্ধি আছিল এতিয়া চালা চাউলৰ পেকেটটো কাটি পেলাই পিন্ধি লৈছ মই সঁচাকে সুধিছো মানে ঘৰত একো নকয় নেকি কাৰণ মই যদি এইগিলা চাউলৰ পেকেট চাকে কাটি পেলাই পিন্ধি পেলাই ডেন্স কৰি থাকোঁ ঘৰত খেদব মোক ঘৰৰ পাই আৰু লাইফত ঘৰত আহিবাই নানে মোক আপাৰ দিপা নৈ কি হ'ব কি পিন্ধিছে এইগিলা খৰি চৰি পিন্ধি লৈছচোন মানে সঁচাকে মানে ঘৰত সঁচাই একো নকয় নেকি মই যদি খৰি চৰি ঘৰত পিন্ধি পেলাই ৰিল বনাই থাকোঁ এই খৰি খুৰি পেলাই মাই দেউতাই মোক এনেকৈ কোবাব কতি লাল লগত দিব মোৰ মানে মোৰ কতি লাল নহয় বাৰু কলা মানুহ না লাল নহয় উপায় নাই আৰু কি কৰি আৰে আমাৰ মাইনা নহয় কাৰোৱে মাইনা এনেকুৱা নহয় মানে কাৰ ঘৰৰ মাইনা এইবিলাক পনীৰ এইবিলাক পিন্ধি পেলাই ভিডিঅ' বনাব কওকচোন কি যি হৈ আছে ফেশ্বনৰ নামত ভগৱানে জানে আৰু মা কসম কি ফেশ্বন বে এইবিলাক মূৰত কেৰাহী গলত কৰচ নাকত চোন এইটো ব্লেড বাইদেউ অলপ ভালকে মানে কাৰণ এই নাকটো যদি কিবা কাটা যায় না খুৰপ নাখাব নি যাব গাঁৱৰ চব মানুহে আপোনাক নাক কাটি বুলি জোকাব মোৰ মতেতো সুমি বাইদেউক ঘৰত ৰাখিবই নালাগে এটা মিউজিয়াম খুলি দিব লাগে মানে মোৰ মামালৈ আৰু চৰকাৰলৈ এটা অনুৰোধ যাতে এটা মিউজিয়াম খুলি দিয়ক মানে সুমি মিউজিয়াম নহয় সুমি ডাংকাটি মিউজিয়াম সেই মিউজিয়ামটোত বাইদেউ আৰু বাইদেউ যিবিলাক ড্ৰেছ আছে মানে এই ধৰক এইবিলাক থোৱা চোৱা মোনা চোনা এই চৈৰা কৰচ এইবিলাক চব বস্তু তাতে থোৱা থাকিব মানুহে আহিব চাব কাৰণ এইবিলাক বহুত মূল্যৱান বস্তুটো আৰু এইবিলাক বস্তু 2 দিন পিছত নোহোৱা হৈ যাব এইবিলাক বস্তু আমি ধৰি ৰাখিব লাগিব সেইকাৰণে চৰকাৰক এটাই অনুৰোধ যাতে এটা মিউজিয়াম খুলি দিয়ক সুমি ডাংকাটি মিউজিয়াম এইবিলাক কি এইবিলাক কল কেইটাকো এৰা নাই কোনে কল পিন্ধি ভিডিঅ' বনাই ৰাম জীৱন মানে ভালো লাগিছে দিয়কচোন কাৰণ আমাৰ যিবিলাক পুৰণা মানুহ আছিলে পুৰণা মানুহবিলাকে কি পিন্ধিছিল এইবিলাক পাছাটিটো পিন্ধিছিল বলকল বুলি যে কৈছিল সেইকাৰণে মানে সুমি বাইদেৱে এইবিলাক পৰম্পৰাবিলাক ধৰি ৰাখিছে মানে আমাৰ পূৰ্বপুৰুষৰ যিবিলাক মানে সংস্কৃতি এই সংস্কৃতিবিলাক কোনে জীয়াই ৰাখিছে আমাৰ সুমি বাইদেৱে নহ'লেতো এইবিলাক পাছাত কোনে পিন্ধিলে হয় কিন্তু বাইদেউ এটাই অনুৰোধ যাতে এই পাছাত পিন্ধি পিনে এই গৰু ছাগলীৰ ওচৰত নাযাব কাৰণ গৰু চৰুৰ ওচৰত যোৱাৰ পিছত গৰু যদি পাত খাব ধৰে তাৰ পিছত আৰু এটা যে ইউটিউবাৰ আছে মানৱী নে কি তাইৰ ওচৰতো নাযাব
মানে সব বস্তু কেঁচা কেঁচা খাই দিয়ে কি কম মানে আৰু এটা এটা পিছ অসমত আছে কিন্তু ভালো দিয়কচোন কাৰণ এইবিলাকতো পূৰ্বপুৰুষৰ আমাৰ পৰম্পৰা কাৰণ আগতেতো মানুহবিলাকে এইবিলাক চব বনাই চনাইতো নাখাইছিল চব কেঁচা কেঁচাই খাইছিল এইবিলাক এভৰিডে মছলা আগতে নাছিলতো আগতে এনেকৈ কেঁচা কেঁচাই খাইছিল মোৰ চৰকাৰলৈ আৰু এটা অনুৰোধ যে আমাৰ ইহঁত দুটাক মানে মানৱী আৰু চুমি বাইদেউক দুটাকে মানে কিবা নহয় কিবা এটা পুৰস্কাৰ দিব লাগে কাৰণ আমাৰ পূৰ্বপুৰুষৰ সংস্কৃতিবিলাক এওঁলোকেই জীয়াই ৰাখিছে এই কেঁচাই খোৱা বলকল পিন্ধা এইবিলাক কোনে ৰাখিছে জীয়াই এওঁলোক দুটাই সেইকাৰণে প্লিজ কিবা নহয় কিবা এটা পুৰস্কাৰ দিব ইহঁতক मलाइका मैम एक बार साइड पोस्ट प्लीज मैम मैम एक बार ये हाँ लेफ्ट वाला हाँ मैम हाँ এইটো কি ড্ৰেছ আৰু গলত চলা ৰবাব টেঙা মেৰাই লৈছে মানে মজা চালি এনেকুৱা ড্ৰেছ যদি আমাৰ অসমত এটা নেশ্যনেল লেভেলত যদি গুচি যায় মানে চবে যদি স্কুলত গলত ৰবাব টেঙা পিন্ধি যায় কলেজত গলত ৰবাব টেঙা এনেকৈ মেৰাই লৈ যায় কিন্তু কিমান ধুনীয়া এটা লাগিব কাৰণ চেইন টেইনত দৰকাৰ নাই চব প্ৰাকৃতিক বস্তু প্ৰকৃতিৰ লগত আমি মিলি থাকিম আৰু আমাৰ বাইদেউৰ ভইচৰ কথানো কিনো ক'ম মানে ইমান ধুনীয়া মাত কোনবা ৰাকেশ নামৰ ল'ৰাবোৰে এইটো জাংগিয়া আমাৰ চোতালত আহি পৰি আছে পথাৰত জল্দি লৈ যা তোৰ জাংগিয়া ভালকে শুকাব নোৱাৰা এই ক্লিপ থাকে লগাই দিব নোৱাৰা জল্দি লৈ যা আমি যে সৰুতে পঢ়িছিলোঁ যে যদি কেতিয়াবা আমি বেলেগৰ হেৰুৱা বস্তু এটা পাওঁ সেই বস্তুটো আমি মালিকক ঘূৰাই দিব লাগে তেতিয়া কি হয় মানুহৰ মানে পুণ্য হয় আৰু সেইটোৱে আমাৰ চুমি বাইদেৱে উদাহৰণ হিচাপে দিছে ठीक है समझिए কোনোবাই মোৰ মতাটোক দেখিছে নেকি মা কসম কি মাত বে কোনোবাই কালি সি ফাংচঙত গৈছিলে ফাংচঙত গৈ কিনে নাহিলে আৰু এনেকৈ যদি আটাবাত থকা মানুহ কিয় ৰাখবে তোৰ লগত সি ঘৰত পেটুকু ধুব আছে মেখেলা ধুব আছে এতিয়ালৈকে আহি পৰাই কোনোবাই দেখিলে কবি কাটি মই এনেকৈ কাটিম শেষা মা কসম কেনেকৈ আটা পাৰে ইয়াই একো শুনা পোৱা নাই গাইজ দিয়ক গাইজ যাওঁ দিয়ক মই কাৰণ ডক্টৰৰ তাত যাবই লাগিব চাগে কাণ চান দি শুনাই নাই একো আগতেতো দেখাত কলা আছিলোঁ এতিয়া চালা কাণি দিও কলা হৈ গ'লোঁ দিয়ক বাই কলা বুলি কয় ন সেইটোৱে দে আৰু